খাব আপোনালোকে আশা কৰোঁ নিশ্চয় সকলোৱে খাব ভাল আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে যাব ওলাইছোঁ কামাখ্যা মন্দিৰ আৰু যিহেতু চলি আছে অম্বুবাচী মেলা আৰু এইবাৰ প্ৰথম যাম আগতে গৈ পোৱা নাই অম্বুবাচী মেলাই হওক বা এনেই হওক মানে কামাখ্যা মন্দিৰ গৈ পোৱা নাই এইবাৰ অম্বুবাচী মেলা যিহেতু আগতে ভাবি থৈছিলোঁ যে এইবাৰ যাম বুলি সেইকাৰণে একদম ওলাই কৰি ৰেডি আৰু এতিয়া বাঢ়িছে আপোনাৰ 5টামান বাজি গ'ল এতিয়া আমি ট্ৰেইনত যাম ইয়াৰ পৰা সোনকালে আৰু লগৰ কেইটামান যাব ব'লক আপোনালোকে কি নহয় গোটেইখিনি দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো আৰু এই দুটা লৈ লৈছোঁ পানী বটলত আৰু সৰু সৰু কিছুমান বস্তু লৈ লৈছোঁ আৰু লাগতিয়াল বস্তু এই দুটা লৈ লৈছোঁ আৰু আমাৰ ইয়াৰ পৰা আমি 4জন যাম বাকী ইহঁত দুটা আছে আৰু এটা আহি আছে বাৰু ইপিনৰ পৰা মানে অলপমান গ্ৰুপ হৈ গ'লে ভাল লাগে আৰু ট্ৰেইনত গৈ জাৰ্ণি কৰি ভাল লাগে অলপ গ্ৰুপ হৈ গ'লে বাৰু ব'লক এতিয়া আৰু গৈ থাকোঁ এতিয়া ব'লক গৈ থাকোঁ এইবাৰ ফাৰ্ষ্ট টাইম আপোনালোকক মই কৈছোঁ এইবাৰ প্ৰথমবাৰ আহিছোঁ আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু গাঁৱৰ আমাৰ ট্ৰেইন এটিছে সেইটো দিয়ে মানে পোনাই দিছোঁ একদম ঘৰৰ পৰা আৰু ভালকৈ আৰু এই আগত আছেগৈ ধুনীয়াকৈ ষ্টেচন ইয়াতে উঠি যাম একদম পূৰা গুৱাহাটী ট্ৰেইনত ইয়াতে উঠি যাম আৰু এতিয়া পেণ্ডিয়ে গুচি আহিছোঁ গোটেই গাঁৱৰ মানে গোটেই গাঁৱৰ ট্ৰেইনেদি আহিছোঁ আকৌ পেণ্ডি আহিলে বহুত দূৰ হয় সেইকাৰণে ট্ৰেইনেদি আহিছোঁ চমু হয় আৰু ট্ৰেইনেদি আহিলে আৰু বাকী ইহঁতকেইটা গৈ আছে আগত ধুনীয়া সেউজীয়া পথাৰৰ মাজতে ৰাতিপুৱা একদম ধুনীয়া ভিউ লৈ গৈ আছোঁ আৰু দিয়ক আৰু পিনে পথাৰবিলাকৰ আগত একদম পূৰা পানী হৈ যায় এতিয়া হৈছে বাৰু এতিয়া মানে ইমান এটা হোৱা নাই বাৰু আৰু পিনে চাব পাৰি ইয়াৰ পানী অলপ হৈছে আৰু অলপ মানে বৰষুণ চৰষুণ দি দিলে পানীটো হৈ যাব আৰু এইপিনে ষ্টেচন পালোহি আৰু টিকট কাটি ল'ব লাগে গুৱাহাটীলৈকে ইয়াৰ পৰা 30 টকাকৈ টিকট দুটা টিকট কাটি লৈছোঁ ই আৰু মই বাকী লগৰটোৱে বোলে নাকাটি টিকট নকটাকৈ যাব বাকী আমি মই কাটি লৈছোঁ আৰু টিকট দুটা একদম ফ্ৰেছ হাৱা খাই একদম ধুনীয়াকৈ বহি লৈছোঁ দৰ্জা মুখত আৰু বাকী ইহঁতকেইটা এয়া এইপিনে ইহঁত দুটাও তাত বহি আছে আৰু ধুনীয়াকৈ ইয়াত বহি লৈছোঁ আৰু পূৰা মানুহ উঠিয়ে আছে দিয়ক গৈ আছে তেনেকৈ পূৰা ফ্ৰেছ হাৱা খাই বহি আছোঁ দিয়ক একদম ধুনীয়াকৈ আৰু বৰষুণো দিছে বাৰু এটোপাল দুটোপাল আৰু 2-3 ঘণ্টা একদম আমনিদায়ক যাত্ৰা এটা কৰি পেলাই আহি পালোহি ষ্টেচনত নামিলোঁ আৰু ষ্টেচনত নামি দিলোঁ এতিয়া একদম যাম ডাইৰেক্ট যাম কামাখ্যা মন্দিৰলৈ আৰু এইটো ষ্টেচনৰ নামটো কি নাজানো বাৰু এইবাৰ মানে প্ৰথম আহিছোঁ একদম বেলেগ কামাখ্যা মন্দিৰ যোৱা মানুহ কিবা এটা খাই লওঁ হোটেলখন সোমাইছোঁ কিবা এটা খাই মেলি লওঁ আৰু বাকী ইহঁতকেইটা এইপিনে আছে ইয়াতো আৰু এতিয়া সোমাই লৈছোঁ লৈ পেলাই যে কিবা এটা অৰ্ডাৰ কৰি লওঁ ৰুটিয়ে খাম নেকি ৰুটি অৰ্ডাৰ কৰি পেলাই ডাইৰেক্ট যাম কামাখ্যা তাৰপিছতে খানা আহি গ'ল খানাটো ধুনীয়াকৈ খাই মেলি আৰু এতিয়া খাই বৈ আহি পেলাই ধুনীয়াকৈ একদম বাছত উঠি লৈছোঁ আৰু চিটি বাছত ধুনীয়াকৈ উঠি মেলি এতিয়া একদম ডাইৰেক্ট কামাখ্যা মন্দিৰৰ গেটত নমাই দিব আৰু তাৰ পৰাতো যাবলৈ আছেই অলপ দূৰ আৰু ব'লক এতিয়া কেইটামান বাজে আৰু গম নাপাওঁ আৰু এতিয়া জাম চাম লাগি আছে পূৰা নামিলোঁ এতিয়া একদম পূৰা গৈ আছোঁ অলপ দূৰ গৈ আছোঁ একদম চিটি বাছৰ পৰা নামিলোঁ আৰু বাকী একদম এইফালে চাওক গোটেইখিনি মানুহ হৈছে একদম কামাখ্যা মন্দিৰলৈ হয় আৰু বাকী আমি কেতিয়াও নামি দিলোঁ গীতা বাছৰ লগত ধুনীয়াকৈ গৈ আছোঁ চাই থাকক আৰু দিয়ক ব'লক আৰু গাইছ এইবাৰ আহিছোঁ ফাৰ্ষ্ট টাইম সেই গৰমেণ্ট বিভাগে এনেকুৱা ৰ'দত গৰমত গৈ আছোঁ কিন্তু আমি আকৌ যাবই লাগিব ৰিটাৰ্ণ হ'ব লাগিব ঘৰলৈ যে 12টা বাজি গ'ল কিন্তু আমি আকৌ ওলাবই লাগিব ইয়াৰ পৰা সেইটো কাৰণে বেছি টাইম কৰিব নাই আকৌ যাম আৰু অলপ দেৰি আৰু ৰখিম ঘৰলৈ যাবগৈ লাগিব বাকী এতিয়া ব'লক আৰু গৈ সেনেকৈ কিনি যায় আৰু মূৰত মাৰিবৰ কাৰণে যি মাথা এটা লৈ তেতিয়াহে জজ পাওঁ ওপৰলৈ উঠিবৰ কাৰণে আৰু লগাই দিলোঁ পূৰা মূৰত যি মাথা দি একদম গৈ থাকোঁ এতিয়া ওপৰলৈকে ব'লক আৰু গাইছ এইপিনে উঠিবৰ কাৰণে অলপ চাপৰ্ট লৈ খোজকাঢ়িব পৰা নাই কাৰণ গাড়ীখনৰ সহায় লৈ পেলাই আহিছোঁ গোটেইকেইটা আমি তিনিটা বহি আছোঁ আৰু ইলেক্ট্ৰনিকৰ কিবা বস্তু আনিছে গাড়ীখন মানে ওপৰলৈকে যাব ভাবিলোঁ আমি অলপমান উঠি যাওঁ
আৰু গৰমত মানে একদম চাওক মোক দেখিছে চাগে আপোনালোকে ঘামি জুমি অৱস্থাত কথা ক'বলৈকে মন যোৱা নাই সেইটো কাৰণে ভিডিঅ'টোৱে শ্বুট কৰিছোঁ আৰু ভইচ অভাৰ কৰি দিম আৰু ধুনীয়া এটা ব্যৱস্থা লৈছে মানে এইপিনে চাওক বিনামূলীয়া পানী যোগান ধৰিছে আৰু এইপিনে 30 টকা 3যোৰ চেণ্ডেল ইয়াতে থৈ গৈছোঁ যিহেতু ওপৰলৈ নিব নোৱাৰি কাৰণ তাত লৈ গ'লে একদম চেণ্ডেল হেৰাই যাব আৰু ইমানবোৰ মানুহৰ মাজতে ভৰিতে গুচি যাব চ' ইয়াতে একদম ধুনীয়াকৈ 30 টকা দি 3যোৰ চেণ্ডেল বান্ধি দি পঠিয়াইছোঁ আৰু ধুনীয়াকৈ কপালত এটা ফুট লৈ ল'লোঁ আৰু ফুটটো বাৰু বেছি সময় টিকে নাজানো কাৰণ বহুত ঘামি আছোঁ ন ঘামত একদম গুচি যাবও পাৰে বাৰু ব'লকচোন গৈ থাকোঁ কি হয় কি নহয় আৰু বাকীখিনি দেখাই গৈ থাকিব আৰু ইমান মানুহৰ ভিৰৰ মাজত ফাইনেলি আহি পালোহি দিয়ক খোজকাঢ়ি অত দূৰৰ পৰা ট্ৰেকিং কৰি আহি পাই গ'লোহি একদম মেইন গেটটো আৰু ইয়াৰ পিছত সোমালেই মন্দিৰ ভাগ পাই যাম আৰু এতিয়া বাকী পেনি গৈ পেলাই ধুনীয়াকৈ তোৰ চাইডে ওলাই যামগৈ আৰু বাকীখিনি আপোনালোকক মই দেখুৱাই কৰি আছোঁ বাৰু এয়া অনলি মানুহ অসমৰ নহয় বহুত দূৰ দূৰণিৰ পৰা আহিছে অসমৰ বাহিৰৰ পৰা আহিছে বহুত ভক্তসকল আহিছে কামাখ্যা মা দৰ্শন কৰিবৰ কাৰণে আৰু আমিও আহিছোঁ আৰু আপোনালোক আহিলে নাই অম্বুবাচী মেলা চাবলৈ কমেণ্ট এটা কৰি জনাব আৰু ইয়াতে ঘূৰি থাকোঁতে এইপিনে দেখিলোঁ ৰুদ্ৰাক্ষ গুটি ভাবিলে এটা লৈ যাওঁ ৰুদ্ৰাক্ষ গুটি এটা আৰু যিহেতু এইটো আপোনালোকে গম পায় কেনেকুৱা কি মানে প্ৰয়োজন এই গুটিটো আৰু এজন খুৰাৰ পৰাই লৈ যাব লাগিব গুটি এটা ভালকৈ তাকে কাটি কৰি দি আছে আৰু ঘূৰি পকি লৈ পেলাই একদম যাব ওলাইছোঁ তলত আৰু তলত যামগৈ আৰু এতিয়া কিবা এটা খাই মেলি লৈ পেলাই একদম ঘৰত যামগৈ যদি পাওঁ ট্ৰেইন পাওঁ যদি নাপাওঁ গাড়ীতে যাবগৈ লাগিব প্ৰথমে ঘূৰিয়ে ফুৰিছোঁ গোটেইখন একদম ঘামি জুমি অৱস্থা নাইকিয়া আৰু এতিয়া এইপিনে একদম গৈ পেলাই তললৈ যাম আৰু কিবা এটা চাই মেলি লৈছোঁ আৰু এইপিনে ইয়াৰ সাক্ষাৎ কালিমাৰ দৰ্শন হৈ গ'ল দেখিছে নহয় কেনেদৰে একদম ৰৈ আছে নিহিলাকৈ আৰু এইপিনে দিয়ক ইয়াৰ দোকানলৈ আহিলোঁ অলপমান আৰু অলপ মানে কিবা কিবি বজাৰ চজাৰ কৰিলোঁ আৰু বজাৰ মানে কি আৰু সৰু সুৰা বস্তু এটা আৰু আপোনালোকে এনেকৈ ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো এনেকৈ বজাই দিব চাওক আৰু ওপৰৰ পৰা চাওকচোন কি ধুনীয়া লাগিছে ভিউটো দেখি পেলাই একদম মানে এইপিনে মানুহ অহা যোৱা কৰিয়ে আছে আৰু আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু আহিয়ে আছে মানুহ চাওক একদম ৰাতিলৈকে আৰু আমিও বহুত ঘূৰিলোঁ দিয়ক অম্বুবাচী মেলালৈ আৰু এইটোৱে হৈছে গেটটো আৰু এইটোৱে আছিল দিয়ক ভিডিঅ'টো এতিয়া গৈ পেলাই ট্ৰেইনত উঠি যামগৈ আৰু ঘৰলৈ আৰু এতিয়া আছিল ভিডিঅ'টো কেনে পালে ভিডিঅ'টো চাই কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ বাই বাই